गुड मर्निंग बंधुসকল पुनराय मोर चेनेल स्वागतम जानाइछु आरु एया रातिपुवार 7:20 হৈছে आरु মই আজি সাগৰ ফাল ওলাই আহিছো आरु মই আজি চাম আপোনালোকক দেখাম সাগৰত মাছ কেনেকা ধৰে মই সাইকেল লৈ আহিছো আজি এয়া বলক গৈ আছো আপোনালোকক দেখাম যে মাছ সাগৰত মাছবিলাক কেনেকুৱা আহে নাৱত বলক সাগৰ পালোহি দেখাইছো এয়া সাগৰ ঘৰবিলাক এয়া সাগৰ পালোহি এয়া সাগৰত মাছবিলাকে কেনেকৈ মাছ ধৰি আনে আপোনালোকক দেখাম দেখিছেনে মাছৰ নাও মাছ মাৰি আহি আছে এয়া মাছৰ নাওবিলাক মানুহবিলাকে কিনিবলৈ আহিছে মাছ পুৰা নাৱৰ এইটো মানে জংচন হয় ইয়াৰ পৰা মাছ মাৰিবলৈ যায় জালবিলাক মাছ মাৰি আহি আছে আপোনালোকে দেখিছে হ'বলা সেইটো এটা মনষ্টাৰ বহি আছে তেওঁলোকে এয়া আহি আছে পাৰলৈ পাবহি এতিয়া আপোনালোকক দেখাম ওচৰৰ পৰা ইয়াত ট্ৰেক্টৰ আহিলে আহি আছে ইয়াত ট্ৰেক্টৰে উঠাব এটা টানি উঠাব দেখাই দিম মাছ মাৰি আহিলে পুৰা এতিয়া আৰু টানি উঠাব ইয়াত ট্ৰেক্টৰ লগাইছো এয়া
আহি আছে মাছ নাৱৰ মেচিন মটৰ থাকে এইটো লগাই তাহাঁতি চব নাৱতে লগোৱা আছে মটৰ পৰাই মোটা মাৰিব নালাগে মটৰ পৰাই কাম চলি যায় এয়া মাছ সাগৰৰ মাছ হয় কি মাছ মই নাজানো নামবিলাক কিন্তু আপোনালোক দেখাই দিছোঁ আপোনালোকে যদি চিনি পায় কমেণ্টছ কৰিব এয়া মানে ধৰি ৰাখিছে বহুত জাহাজবিলাক আহি আছে চব ইফালে আহি আছে ৰাতি যায় মাছ মাৰিবলৈ ৰাতিপুৱা ঘূৰি আহে সদায় ৰাতি যায় আৰু ৰাতিপুৱা হ'লে ঘূৰি আহে ৰেডি হৈ আছে ট্ৰেক্টৰে টানি উলিয়াব চকুকে এই আহি আছে আপোনাক দেখাইছোঁ এয়া জাহাজবিলাক আহি আছে নাওবিলাক ৰাতি ঠাণ্ডাত তাহাঁতে ৰাতিপুৱা আহে ইমান কষ্ট কৰে তাহাঁতি দেখিছেনে ভোনসকল কেনেকুৱা উঠায় এয়া চব ৰছী লগাই এতিয়া টানি উলিয়াব দেখিছে গোটেই ৰাতি তিতি থাকে সাগৰৰ মাজত কিমান ঠাণ্ডা হ'ব সাগৰী জুগুৰি আহিছে এয়া মানুহবিলাকে পুৰা টোপলা লৈ আহিছে মাছ নিবলৈ যি মাছ এয়া দেখিছেনে মাছবিলাক বহুত সোৱাদ খাবলৈ ইয়াত তাজা মাছ বৰ ডবল কেঁকুৰা দেখিছেনে সাগৰৰ কেঁকুৰা এয়া বৰ ডবল কেঁকুৰা হয় এয়া বৰ দীঘল ঠেং খাবলৈ বহুত সোৱাদ এয়া দেখিছে আপোনালোকে আৰু বৰ ডাঙৰ হেৰি দেখিছোঁ ইয়াত এয়া মিছা মাছ এটা এয়া দেখিছে আধা কিলোমান হ'ব মিছা মাছ এটা বৰ ডবল এয়া ৰাতি যোৱা মাছবিলাক হয় এইবিলাক চব ৰাতিপুৱা আহি আছে শ নাও যাওঁ ৰাতিপুৱা চব ঘূৰি আহে এয়া চব দেখিবলৈ কিবা এটা ভাল লাগে আপোনালোকে যদি চেন্নাই কেতিয়াও ঘূৰিবলৈ আহে ৰাতিপুৱা সময় নিশ্চয় ACRB ব্ৰিটিজলৈ আহিব চাবলৈ নিশ্চয় দেখিবলৈ পাব আপোনালোকে এই দৃশ্যবিলাক ইয়াত ডাঙৰ ট্ৰেক্টৰ লাগি থাকে টানিবলৈ এয়া চব টানি উলিয়াই ট্ৰেক্টৰেৰে কাম চলায় নহ'লে নাওখন দাঙিবলৈ বৰ অসুবিধা হ'ব চ' এয়া পুৰা বজাৰত মানুহবিলাক ভৰি আছে মাছ লৈ আছে আৰু যদি আপোনালোকক খাবলৈ ইচ্ছা আছে আহিব চেন্নাইলৈ আহিলে আপোনালোকে নিশ্চয় আহিব ইফালে জেগা চাবলৈ ইয়াত চাইছে নহয় মানুহবিলাকে গাড়ী লৈ আহে মটৰচাইকেল লৈ আহে সাগৰৰ মাছ কিনিবলৈ তাজা মাছ শক্তি আছে আৰু ফ্ৰেছ মাছ পাব
এয়া দেখিছেনে বন্ধুসকল, এয়া হৈ গ'ল আপোনাৰ তাজা মাছৰ বজাৰ সাগৰৰ পাৰত। পুৰা মানুহবিলাকে আহিছে নিবলৈ, মাছ নিবলৈ আহিছে। দেখিছে আপোনালোকে পুৰা এয়া পুৰা তাজা মাছ নিবলৈ আহিছে। আজি দেওবাৰ যে মানুহবিলাক ছুটিত আছে, সেইকাৰণে পুৰা আনিবলৈ আহিছে আৰু পুৰা লৈ গৈছে। চ' গাইজ, এয়া আছিল সাগৰৰ পাৰৰ তামিলনাডু। তেনেকৈ মানুহবিলাকে মাছবিলাকে কেনেকৈ মাছ ধৰে আৰু তেওঁলোকৰ জীৱন, এয়া মাছৰ কেনেকৈ মাছ ধৰি আনে বামলৈ। চ' গাইজ, আজিলৈ ইমানতে এৰিলোঁ আপোনালোকক। যদি আপোনালোকক চাই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব এতিয়ালৈকে, যাতে নেক্সট টাইমত আপোনালোকে পুনৰবাৰ আহিবলৈ আশা থাকিল। তেতিয়ালৈকে হেভ এ গুড ডে, বাই বাই।